আকৌ আহিলো জানে অনলাইনটো কিবা নিচা ন একদম আহিব নোৱাৰাকে থাকিব নোৱাৰি জানে পাৰি নেকি কওকচোন আৰম্ভণিটো এনেকেই কৰোঁ বুলি ভাবিছিলোঁ কিন্তু মিছেছ বৰণীৰ পৰা ডাইৰেক্ট কপি কৰা নহ'ব আশা কৰোঁ সকলো ভালে আছে এটা কথা মনত পৰিছে এই গৰম দিনত যে ফেনৰ হাৱা আঁঠুৱাৰ ভিতৰত নোসোমায় ঠাণ্ডা দিনত কেনেকৈ সোমায় জানে নেকি বাৰু কোনোবাই জানে যদি কমেণ্ট এটা কৰি দিবচোন আপোনালোকে এটা কথা মন কৰিছেনে নাই নাজানো কিন্তু মই কৰিছোঁ কিন্তু দেই আমাৰ যিখন মুখ্যমন্ত্ৰীৰ আসন আছে ন আসনখনত বহাৰ পাছত যিজন নেতাই বহে তেখেতৰ এটা মানে কমন ডায়লগ হৈ পৰে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীলৈ চাব পাৰে বা প্ৰাক্তন মুখ্যমন্ত্ৰীলৈ চাব পাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াটো সকলোৱে জানেই But dear, that is also important matter. তাৰপিছত তেখেত বৰ্তমান অলপ অসুস্থ হৈ আছে গতিকে অতি সোনকালে তেখেতে আৰোগ্য হোৱাটো বিচাৰোঁ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ মন কৰক তেখেতৰ এটা কমন ডায়লগ আছে অসমৰ পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা সকলো এক কৰাৰ নিমিত্তে আজি অসম উন্নতিৰ পথত এনেকুৱা ধৰণৰ অলপ নহয় নেকি হয় চাগে মই হয় বুলি ভাবোঁ দেই তাৰপাছত অলপ মিমিক্ৰি কৰোঁ বুলি ভাবিছোঁ আমাৰ বলিউডৰ গুলশন গ্ৰোভাৰ But man करना सोच के और भाई मैंने दिल को पाया करना सोच के काया लेकिन आसाम से लोग से कोई नहीं पढ़ना चाहिए क्योंकि यहाँ का लोग इतना टैलेंटेड है और भाई खड़ा होकर यहाँ से पान की फिस करे मैं भी समझ जहाँ भी फेंकेगा वही गिरेगा हाँ डार्टी माइंड তো আজিলৈ ইমানেই তো যোৱাৰ আগত এটা কথা কওঁ মই এটা বাক্য কম বাক্যটো আপোনালোকে চেষ্টা কৰিব যাতে ইংলিছলৈ ট্ৰেন্সলেশ্যন কৰিব পাৰে বাক্যটো হ'ল মই যোৱাকালি তোমালোকৰ ঘৰৰ পদূলিত এচপৰা কেঁচা গোবৰ গুচকিছিলোঁ মই যোৱাকালি তোমালোকৰ ঘৰৰ পদূলিত এচপৰা কেঁচা গোবৰ গুচকিছিলোঁ ঠিক আছে নেক্সট ভিডিঅ'ত মই ইয়াৰ সঠিক উত্তৰটো দিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লগতে চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ